নমস্কাৰ দৰ্শকসকল, ধৰ্ম বিৱৰণ চেনেলত আপোনালোক সকলোকে শুভেচ্ছা জনালোঁ। ব'লক আজি গৰুড় পুৰাণৰ ভাগ 17 আৰম্ভ কৰোঁ। দৰ্শকসকল, মৃত্যু এনেকুৱা এটা চিৰসত্য কথা যাৰ পৰা কোনোৱে বাচিব নোৱাৰে। তথাপিও কিছুমান এনেকুৱা মানুহ থাকে যে এই সত্যটো স্বীকাৰ কৰিবই নোখোজে আৰু স্বীকাৰ কৰিবলৈ খুব কষ্ট পায়। যেনেকৈ ৰাতিপুৱা হ'লে গধূলি হ'বই, দিন হ'লে ৰাতি হ'বই, ঠিক তেনেধৰণেই এই পৃথিৱীত যোনে জন্ম লৈছে তাৰো এদিন মৃত্যু হ'বই। এই পৃথিৱীত যদি কিবা সত্য কথা আছে, সেই সত্য কথাটো হ'ল মৃত্যু। ইয়াৰ পৰা কোনো বাচিব নোৱাৰে। ব'লক আচল কথালৈ আহোঁ। আমি সকলোৱে এটা কথা খুব লক্ষ্য কৰোঁ যে যেতিয়া এজন মানুহৰ মৃত্যু হয় আৰু সেই মৃত শৰীৰটোক অকলে এৰি থৈ নাযায়, কোনোবা নহয় কোনোবা তেওঁৰ ওচৰত বহি থাকে, তেতিয়া সকলোৰে মনত এটা প্ৰশ্ন জাগে যে যেতিয়া মানুহৰ মৃত্যু হয় তেতিয়া মৃত শৰীৰটোক অকলে কিয় এৰি নিদিয়ে? গৰুড় পুৰাণত এনেকুৱা ধৰণৰ প্ৰশ্নৰ উত্তৰ দিয়া হৈছে। আমি সকলোৱে জানো যে হিন্দু ধৰ্মমতে মৃত্যুৰ পিছত মৃত শৰীৰটোক জ্বলাই দিয়া হয়। গৰুড় পুৰাণত আৰু এষাৰ কথা লিখা আছে যে সূৰ্য অস্ত হোৱাৰ পিছত মৃতদেহৰ দাহ সংস্কাৰ কৰা নহয় আৰু তেতিয়া সেই মৃতদেহটো গোটেই ৰাতি ঘৰতেই ৰাখে আৰু সেই সময়ত সেই মৃতদেহটোৰ ওচৰত কোনোবা নহয় কোনোবা বহি থাকে। সেই মৃতদেহটো অকলে এৰি থৈ নাযায়। আমাৰ সনাতন ধৰ্ম মতে মৃত শৰীৰটোক কেতিয়াও অকলশৰে এৰি থৈ যাব নালাগে, যেতিয়ালৈকে সেই শৰীৰটোক দাহ সংস্কাৰ কৰিবলৈ লৈ নাযায়। ইয়াৰ কাৰণটোনো কি জনাৰ আগতে আমি আৰু এষাৰ কথা জানিব লাগিব যে কেতিয়া কি পৰিস্থিতিত মৃত ব্যক্তিৰ শৱটোক দাহ সংস্কাৰ কৰা নহয় বা অলপ সময়ৰ কাৰণে ৰৈ যাব লগা হয়। হিন্দু ধৰ্ম মতে যদি কোনোবা ব্যক্তিৰ মৃত্যু সূৰ্য অস্ত হোৱাৰ পিছত হয়, তেতিয়াহ'লে সেই মৃত ব্যক্তিৰ শৰীৰটোক গোটেই ৰাতি ঘৰতে ৰাখিব লাগে। দ্বিতীয় দিনাখনহে দাহ সংস্কাৰ কৰিব লাগে। দ্বিতীয়তে, যদি কাৰোবাৰ মৃত্যু পঞ্চক কালত হয়, তেতিয়াহ'লে পঞ্চক কাল শেষ নোহোৱালৈকে সেই মৃত ব্যক্তিৰ শৰীৰটো ঘৰতে ৰাখিব লাগে। গৰুড় পুৰাণত লিখা আছে যে সূৰ্য অস্ত হোৱাৰ পিছত যাৰ মৃত্যু হয় তেওঁক ৰাতিয়েই দাহ সংস্কাৰ নকৰে আৰু পঞ্চক কালত যাৰ মৃত্যু হয়, যেতিয়ালৈকে সেই পঞ্চক কাল শেষ নহয় তেতিয়ালৈকে সেই মৃত ব্যক্তিজনৰ দাহ সংস্কাৰ কৰা নহয়। পঞ্চক কালত মৃত্যু হোৱা ব্যক্তিৰ কিছুমান বিশেষ নিয়ম কৰিব লগা হয় আৰু সেই নিয়মবোৰ কৰাৰ পিছতহে দাহ সংস্কাৰ কৰিব যাব লাগে আৰু এই নিয়মবোৰ পঞ্চক কাল শেষ হোৱাৰ পিছতহে কৰিব পাৰে। সূৰ্য অস্ত হোৱাৰ পিছত মৃত্যু হোৱা ব্যক্তিক ৰাতি শ্মশানত লৈ নাযায়। সেই মৃতদেহটো ঘৰতেই ৰাখে আৰু ৰাতিপুৱা হোৱালৈকে বাট চায়। মাজতে মই অলপ গৰুড় পুৰাণৰ পৰা আঁতৰি এষাৰ কথা ক'ব খুজিছোঁ। মোৰ দেউতা যেতিয়া ঢুকাইছিল তেতিয়া মোৰ দেউতাক ৰাতিয়েই দাহ সংস্কাৰ কৰিছিল আৰু যেতিয়া মই এই গৰুড় পুৰাণৰ বিষয়ে জানিলোঁ দাহ সংস্কাৰ ৰাতি নকৰে, তেতিয়া মই বৰ আচৰিত হ'লোঁ আৰু মই তেতিয়া অসমৰ বাহিৰত কিছুমান জেগাত গৈ এই বিষয়ে জানিব বিচাৰিলোঁ। তেতিয়া বহুত জেগাত মানুহে ক'লে যে নাই, আমি ৰাতি দাহ সংস্কাৰ নকৰোঁ, আমি গোটেই ৰাতিটো সেই শৰীৰটোক ঘি লগাই থাকোঁ আৰু দ্বিতীয় দিনাখন ৰাতিপুৱাহে আমি দাহ সংস্কাৰলৈ লৈ যাওঁ। তাৰমানে অসমত আমি ৰাতি দাহ সংস্কাৰ কৰোঁ। তেতিয়া মই তেওঁলোকক পঞ্চকালৰ বিষয়ে সুধিলোঁ। তেতিয়া তেওঁলোকে মোক ক'লে পঞ্চকাল যেতিয়ালৈকে শেষ নহয় তেতিয়ালৈকে নিয়ম কৰিবই নোৱাৰি। পঞ্চকাল শেষ হওঁতে যদি গধূলি হৈ যায় তেতিয়াহ'লে সেইদিনাখন আমি সেই মৃতদেহটো ঘৰতেই ৰাখোঁ আৰু গোটেই ৰাতিটো ঘৰৰ কোনোবা নহয় কোনোবা তেওঁৰ শৰীৰত ঘি লগাই থাকে আৰু ধূপ ধূনা জ্বলাই থাকে। যেতিয়ালৈকে মৃত শৰীৰটো ঘৰত থাকে তেতিয়ালৈকে আমি সকলোৱেই কোনোবা নহয় কোনোবাই সেই শৰীৰটোৰ ওচৰত বহি থাকোঁ। এনেকুৱা কৰাৰ কাৰণ বহুতো আছে। এটা ডাঙৰ কাৰণ হ'ল যদি আপুনি সেই মৃত শৰীৰটো অকলশৰে থয় তেতিয়াহ'লে সেই মৃত শৰীৰৰ গোন্ধত কুকুৰ মেকুৰী আহি সেই মৃত শৰীৰটোক কামুৰিব পাৰে। আপুনি জানেনে
যমদূতেও যেতিয়া আত্মাটোক লৈ যায় আৰু পাপী আত্মা হয়, তেতিয়াহ'লে সেই আত্মাটোক কুকুৰৰ সন্মুখত পেলাই দিয়ে আৰু সেই কুকুৰবোৰ বৰ হিংসক হয়। কিন্তু আমি আমাৰ নিজৰ সেই ব্যক্তিজনৰ শৰীৰত সেনেকুৱা ধৰণৰ কোনো কষ্ট দিব নোৱাৰোঁ আৰু সেইকাৰণে আমি কোনোবা নহয় কোনোবা তেওঁৰ ওচৰত বহি থাকোঁ। দ্বিতীয় কাৰণ হ'ল মৃতদেহৰ পৰা দুৰ্গন্ধ আহিব পাৰে। সেইকাৰণে তাত বহি থাকি কোনোবা নহয় কোনোবাই ধূপ ধূনা আদি জ্বলাই থাকে, যাতে সেই শৰীৰৰ দুৰ্গন্ধ বিয়পিব নোৱাৰে। গৰুড় পক্ষীয়ে ভগৱান বিষ্ণুক সুধিলে, হে প্ৰভু, ইমান সময়লৈ মৃতদেহ কিয় ঘৰত ৰাখি থয়? তেতিয়া ভগৱান বিষ্ণুই ক'লে, হে পক্ষীৰাজ, ইয়াৰ বহুতো কাৰণ আছে। তাৰে এটা কাৰণ হ'ল, যদি কোনোবা মানুহৰ মৃত্যু হৈ যায় আৰু সেই সময়ত তেওঁৰ সন্তান তেওঁৰ ওচৰত উপস্থিত নাই, তেতিয়াহ'লে তেওঁৰ সন্তান অহালৈকে বাট চাব লাগে, কাৰণ তেওঁৰ সন্তানেহে তেওঁৰ মুখাগ্নি কৰিব। যদি সেই মৃত ব্যক্তিজনৰ কোনো সন্তান নাই, তেতিয়া সেই মৃত ব্যক্তিজনৰ ভায়েক বা ভায়েকৰ পুত্ৰই মুখাগ্নি কৰিব পাৰে আৰু তেওঁলোকৰ কাৰণে প্ৰতীক্ষা কৰিব লগা হয়। আৰু তেতিয়ালৈকে কোনোবা নহয় কোনোবা মৃত শৰীৰৰ ওচৰত বহি থাকিব লাগে। আৰু এই দাহ সংস্কাৰ যদি কোনোবা বেলেগৰ হাতত হয়, তেতিয়াহ'লে সেই আত্মাই মুক্তি নাপায় আৰু পৃথিৱীলোকত সেই আত্মাই মুক্তিৰ কাৰণে ঘূৰি ফুৰে। লগতে গৰুড় পুৰাণত ভগৱান বিষ্ণুৱে কৈছে, যদি সূৰ্য অস্ত হোৱাৰ পিছত কোনোবা মৃত ব্যক্তিৰ দাহ সংস্কাৰ কৰা হয়, তেতিয়া সেই ব্যক্তিৰ আত্মা অসুৰ, দানৱ বা পিশাচৰ গৰ্ভত জন্ম পায় আৰু বহু ধৰণৰ কষ্ট ভুগিব লগাত পৰে। আৰু সেইকাৰণে হিন্দু ধৰ্ম মতে সূৰ্য অস্ত যোৱাৰ পিছত কোনো ব্যক্তিৰ দাহ সংস্কাৰ কৰিব নালাগে। আৰু এটা কাৰণ হ'ল যে মৃত শৰীৰক কিয় অকলশৰে নাৰাখে, কিয়নো আশে পাশে থকা দুৰাত্মাই আহি সেই শৰীৰত প্ৰৱেশ কৰিব পাৰে। তেতিয়া সেই মৃত ব্যক্তিজনৰ লগতে তেওঁৰ পৰিয়ালৰ মানুহো বিপদত পৰিব পাৰে। ভগৱান বিষ্ণুৱে আৰু এটা কাৰণ কৈছে যে যি সময়ত মৃত শৰীৰ পৰি থাকে, সেই সময়ত সেই আত্মাটো ঘৰতেই থাকে। যমদূতে সেই আত্মাটোক দূৰৰ পৰাই বান্ধি ৰাখে আৰু গোটেই পৰিয়ালক চাবলৈ কয়। সেই সময়ত সেই আত্মাটো সেই শৰীৰটোত আকৌ প্ৰৱেশ কৰিবলৈ বিচাৰে। কিন্তু যমদূতে তেতিয়া সেই আত্মাটোক বান্ধি ৰাখে আৰু কাষত বহি থকা মানুহবিলাকক চাবলৈ দিয়ে আৰু কয়, এই তোমাৰ নিজৰ মানুহ, শেষবাৰলৈ এবাৰ চাই লোৱা। তোমাৰ দাহ সংস্কাৰ হৈ যোৱাৰ পিছতহে মই তোমাক এৰি দিম আৰু তুমি ইয়াত 13 দিন থাকিব পাৰিবা। তাৰে পিছতহে মই তোমাক যমনগৰত লৈ যাম। আৰু এইবোৰেই কাৰণ যে মৃতদেহক কেতিয়াও অকলশৰে ৰাখি নথয়, কোনোবা নহয় কোনোবা তেওঁৰ ওচৰত বহি থাকে। আৰু মই এটা কথা চিন্তা কৰিছোঁ, মোক যে সেই বাহিৰৰ মানুহবিলাকে ক'লে যে আমি গোটেই ৰাতিটো সেই শৰীৰটোক ঘি লগাওঁ, তাৰ কাৰণ মাত্ৰ এটাই হ'ব পাৰে, যে শৰীৰৰ পৰা যাতে কোনো দুৰ্গন্ধ নাহে। আৰু দ্বিতীয় হ'ল যে যেতিয়া দ্বিতীয় দিনাখন তেওঁৰ দাহ সংস্কাৰ কৰা হ'ব, খুব সোনকালেই দাহ সংস্কাৰ হৈ যাব। দাহ সংস্কাৰ কৰোঁতে একো কষ্ট নাপাব, এইটোৱেই কাৰণ হ'ব পাৰে। গৰুড় পুৰাণৰ 17 ভাগ মই ইয়াতেই শেষ কৰিলোঁ। আপোনালোকে যদি গৰুড় পুৰাণৰ ভাগবোৰ শুনি ভাল পাইছে, তেতিয়াহ'লে এই ভিডিঅ'বোৰ যাতে শ্বেয়াৰ কৰে। আৰু এতিয়ালৈকে যদি মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে এটা ছাবস্ক্ৰাইব কৰি দিব। আগলৈ যেতিয়াই এনেকুৱা ধৰণৰ ভিডিঅ' আহিব, আপোনাৰ ওচৰত ন'টিফিকেশ্যন আহি যাব। ওম নৰনাৰায়ণায় নমঃ।